আমি আছো আজি এখন ৰিজৰ্টত। এয়া সুন্দৰ পৰিৱেশ ফিচাৰীটোৰ। চলি আছে প্ৰিপেৰেশ্যন সৰু সুৰা আমাৰ নাইট পিকনিক। মাইনাবাক আজি বৰ ধুনীয়া লাগিছে, কিন্তু নিজে ওলাই লওঁ অলপ। পিন্ধি অলপ ওলাইছো। এয়া এইটো হৈছে ফিচাৰী। ইয়াত পোনা জীয়াই, মাছৰ পোনা। ডাঙৰ ফিচাৰী এইটো। এয়া মাছৰ পোনা জীয়াবলৈ এটা দুটা, এয়া এইটো ডাঙৰ তিনিটা। এইটো পানী আছে ইয়াত। এয়া পানী পৰি আছে। এয়া আমাৰ নিকিয়ে পনীৰ ফ্ৰাই কৰি আছে। এইয়া হৈ আছে। এইফালে আমাৰ কুকি লাগি গৈছে। আৰু ললন লাগি গৈছে দেই। এয়া আমাৰ ৰান্ধনী, মাংস ৰান্ধনী। আলু কাটিব দিছে মোক। এইকেইটা আলু গুচাই কাটি দিব লাগে। এইফালে মাইনা বা যোগাৰ দিছে। এয়া মাছ ধৰিছে দেই। মই ভাগিনকেইটা আকৌ সাধি পাইছো দেই। এইয়া এগৰাকী লাগি গৈছে আমাৰ। এইফালে খুব খুন্দিছে আজি। এইয়া কুকুৰা চৰি আছে দেই। এইয়া মই ভিডিঅ' কৰিছো। এইয়া বিলাহী এতিয়া দিবি না, মাংসটো ভাজ অলপ। আৰু অকল ভিডিঅ' বনাই থাকিলেতো নহ'ব, গতিকে এয়া মই মাছ ভাজি আছো এফালে, মাজে মাজে ভিডিঅ' কৰি আছো। এয়া মামীয়ে মাছ ভাজি আছে। এয়া মাছ মামীয়ে ভাজিছে। এয়া মামী, আমাৰ বগা বগা মামী। এইজনী মানুহে বনাইছে। এইয়া কোনে খাই আহি যাব লাগে। বাঘমৰা কেম্প। নাই লোৱা আকৌ তুমি মোক। যদি যাওঁতে আগত বহিবলৈ নিদিওঁ এনেকুৱা মাৰিম। হাঁহৰ মাংস একো ওলোৱা নাই। হাঁহৰ মাংস গোটেই ধোঁৱা ওলাইছে। And this is Bikram Sharma. খানা মিলাইছে বাঘমৰা কেম্পত। বহুত মিলাইছে। ৰাতিপুৱা শুই থাকা মিলাইছে। ললন বিলাক গেঞ্জি পিন্ধি আছে। নমস্কাৰ এটা দি দে। এডিট কৰি দিব লাগে। এইটো মোৰ চুলাটো। এই ললনে চুলা পিন্ধি আহিছিল হা। এইটো মোৰ চুলাটো। নেমু ৰেডি। মই বনাইছো দেই। এই বনাইছিলো হা। খাইছেও বনাইছেও চব কৰিছে। চফা নিকি এফালে মোক। এয়া এতিয়া শেষ পৰ্যায়ত আছেগে আমাৰ খানা বনোৱা। এইয়া মামাজী আহি বহি লৈছে। মামা ভাগিন। হাই বহুত দেৰি মূৰত এণ্ট্ৰি মাৰিছেহি। এইজনী আমাৰ নিকি। এইয়া আলু বিলাহী দুটা। নতুন ৰান্ধনী আহি গ'ল। এতিয়া হাঁহ বনাবলৈও ফ্ৰেমত আহি গৈছে। আৰু এনেদৰে বিভিন্ন হাঁহি ফূৰ্তিৰ ধেমালিৰ মাজেৰে আমাৰ এৰাতি আমি এই ৰিজৰ্টত কটালোঁ। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।